নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে চাগে। মোৰো ভালে। মোৰ অন্য তাৰ ভিতৰত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ মাজলৈ আজি মই ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো হ'ল কচু। আমি মই কেনেকৈ পাতত দিওঁ তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজিৰ ৰেচিপিটোত মোক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আপোনালোকক দেখুৱালোঁ। এয়া কেইটামান ল'লোঁ কণ বিলাহী, আৰু এয়া লগতে ল'লোঁ কোমলীয়া কচুৰ পুলি। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ ধুই মেলি সৰু সৰুকৈ টুকুৰা কৰি ল'ম। আৰু এই টুকুৰা কৰি লৈছোঁ। আৰু লগতে লাগিব মোক নহৰু 3টা আৰু এটুকুৰ, আদা আৰু এটা ভোট জলকীয়া। আৰু এখন কলপাত ধুনীয়াকৈ ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ। আৰু যি সামগ্ৰী আপোনালোকক দেখুৱাইছিলোঁ, আৰু এতিয়া সকলোখিনি মই কলপাতখনত দি দিছোঁ। ইয়াতে দি দিম এতিয়া আদা নহৰু জলকীয়া থেতালি লোৱাখিনি দি দিম। আৰু লগতে দিম মই সোৱাদ অনুযায়ী অকণমান নিমখ। আৰু গোটেইখিনি দি হোৱাৰ পাছত মই এখন চামুচৰ সহায়ত মই গোটেইখিনি মিলাই লৈছোঁ। আৰু এয়া মেৰাই ল'লোঁ। মেৰাই লোৱা হোৱাৰ পাছত মই বগা তাঁৰ এডালে সৈতে ভাল তাঁৰ এডালে সৈতে মই এতিয়া ধুনীয়াকৈ মেৰাই লৈছোঁ। দেখিছেনে বাৰু? এয়া দুপাক তিনিপাককৈ, তেতিয়া কি হয় কলপাতখিলা খোল খাই নাযায়। আৰু এয়া মোৰ জুই জ্বলি আছে। আৰু পাতত দিয়া যিকোনো বস্তু জুইত সেকি খালে বেছি ভাল লাগে। কেৰাহীত বা টাৱাটো আপোনালোকে সেকি খাব পাৰে, কিন্তু মই জুইত সেকি খাই বেছি ভাল পাওঁ। আৰু মই আধা ঘণ্টাৰ সময়ৰ কাৰণে ভাপতে এনেকৈ দি থৈ দিম, বেছি জুই নিদিওঁ। আৰু মাজতে এপাক মই লৰাইও দিম, শিলুটি কৰি দিম। চাই থাকক আপোনালোকে। আৰু ব'লক চাওঁগৈ। এতিয়া মোৰ কচু পাতত দিয়া হৈ গ'ল। আৰু মই উলিয়াই দিছোঁ। পাতখিলা এনেকৈ পুৰি যায়, এইটো আপোনালোকে দেৰি কৰিছে বুলি নাভাবিব। আৰু এতিয়া মোৰ কচু পাতত দিয়াখিনি খুলি চাওঁচোন বাৰু কি গতি লৈছে ভিতৰত। আৰু পাতখিনি আঁতৰাই লৈছোঁ, যিখিনি কলপাত আছিলে। আৰু কচুখিনি পিছে ধুনীয়াকৈ সিজিলে দেই। গোন্ধটো পিছে ভালেই লাগিছে। কলপাতত দিলে গোন্ধটো বৰ বেছি ধুনীয়া আহে। আৰু ইয়াতে কি দিম মই দেখুৱাম আপোনালোক। আৰু মোৰ কচুখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ। ইয়াতে দিলোঁ অকণমান ধাৰা মিঠাতেল। আৰু ইয়াতে আপোনালোকে অকণমান নেমু চেপি দিব পাৰে। মই নেমু চেপি নিদিওঁ পিছে, কিয়নো মই জলকীয়াটো খুব ধুনীয়া জোখতে দিছোঁ জ্বলাকৈ। জলকীয়াটো যদি কমকৈ দিয়ে তেতিয়া আপোনালোকে নেমু অকণ দিব পাৰে, নহ'লে ডিঙিত খজাব বুলি ভয় তো সেইকাৰণে। আৰু ফাইনেলি আপোনালোকক এখন অসমীয়া থালিত সজাই দেখাইছোঁ এখিলা কলপাতত। এয়া আছিল ভেদাইলতা আৰু মাছৰ জোল। আৰু ইয়াতে আছিল পটল, আলু আৰু দাংবডি। আৰু ৰেডি মোৰ একদম কচু পাতত দিয়া। আৰু লগতে এটা ভোট জলকীয়া দি নেমু দি আপোনালোকক ধুনীয়াকৈ এখন অসমীয়া থালি সজাই দেখালোঁ। কেনেকুৱা পালে আপোনালোকে একদম কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজিলৈ বাই ল'লোঁ। আৰু দেখিছিলে বাৰু গৰমত একদম ঘামি জুমি গৈছোঁ দেই। আশা ৰাখিলোঁ সকলোৱে মৰম দিব বুলি।